নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। বন্ধুসকল, আজি মই আমাৰ কাষৰ ভাইটি আৰু বৰ কাহিনী ক'ব ওলাইছোঁ। আপোনালোকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ভাইটি ক্লাছ 10ত পঢ়ি আছিল। অতি মৰম লগা, দেখিব সুন্দৰ আছিল। ক'বলৈ ভাষা নাই, ইমান সুন্দৰ দেখি তাক। সি মোক বাইদেউ বুলি মাতে। মই তাক খুব মৰম কৰোঁ। মোৰ বয়স 25 বছৰ। তাৰ ঘৰত মাক, দেউতাক আৰু ৰকী আছিল। ঘৰত মাক দেউতাক গালি পাৰিলে সি মোক কান্দি কান্দি ক'বলৈ আহে। মই তাক বুজাওঁ যে ভাল হোৱাৰ কাৰণে তোক গালি পাৰিছে, তই নাকান্দিবি। সেইদিনাখনৰ কথা। সেইদিনাখনৰ সি মোক ক'লে যে বাইদেউ, বিজ্ঞানত যে পঢ়ায় ল'ৰা ছোৱালী জন্ম হোৱা কথাটো আচলতে সেইটো কেনেকৈ হয়? মই অকণমান ৰৈ কিনে মই ভাবিলোঁ সি কি কৈছে এইবিলাক। একটো ছাৰতে ভালকৈ বুজাইছে, তো মই কিয় বুজাব লাগে? তাৰপিছত মই একো নকৈ তাক গালৰ থাপৰ এটা মাৰি গুচি আহিলোঁ। আচলতে সি জানে নে নাজানে মই ভালকৈ তাক গম পোৱা নাছিলোঁ। এদিন তাৰ মাক বাপেক কিবা কামত বেংকলৈ গৈছিল। মোক কৈ গৈছিল মাকে যে তাক অলপ লক্ষ্য ৰাখিবি। মই হ'ব বুলি কৈ সিহঁতৰ ঘৰত অলপ দেৰিকৈ গ'লোঁ। ৰকীক সুধিলোঁ, চাহ খাবি নেকি? সিও ক'লে হ'ব খাম। সুন্দৰকৈ চাহ দুকাপ বনাই সি একাপ আৰু মই একাপ চাহ বনাই খাবলৈ বহিলোঁ। হঠাৎ সি মোক সেই আগৰ কথাটো সুধিলে, বা এই যে বিজ্ঞানত পঢ়াই কথাটো অকণমান বুজাই দিয়া না। মই হাঁহি এটা মাৰি ক'লোঁ যে দেউতাক সুধিবি, মই ইমান নাজানো। মোৰ এটা ভাৱ হৈছিল, বোধহয় সিও জানে, কিন্তু সি নজনাৰ ভাও ধৰিছে, কাৰণ ময়ো দেখিবলৈ বেয়া নাছিলোঁ। সি ক'লে দেউতাক সুধিছিলোঁ, দেউতাই কৈছে ছাৰক সুধিবি। ছাৰক সুধিলোঁ, ছাৰে আৰু কিবা বুজি নোপোৱাকৈ বুজাইছে। মই ভাবিলোঁ সিটো গোটেই জানে, কাৰণ সেইটো পঢ়াত বেয়া নহয়। মই ভাবিলোঁ সি যদি খেলিব ইচ্ছা কৰিছে, ময়ো এবাৰ খেলিব ইচ্ছা কৰোঁ। তাক ক'লোঁ, সঁচাই জানিবৰ ইচ্ছা গৈছে ন তোৰ? লাজ নকৰিবি, মই কওঁ শুন। সিও ক'লে নকৰোঁ দে লাজ, ক। সি ক'লে বিজ্ঞানৰ ভাষাত ভালকৈ বুজি নাপায় কাৰণে তোক সুধিছোঁ। তাৰপিছত ময়ো ক'লোঁ ঠিক আছে হ'ব, তই থিয় হৈ ল। সি থিয় হৈ গ'ল। মই লাহেকৈ তাক ক'লোঁ, তোৰ খেলোৱা বস্তুটো ওলাই ল। সি খেলোৱা বস্তুটো ওলাই ল'লে। তাৰ খেলোৱা বস্তুটো দেখি মই আচৰিত হৈ গ'লোঁ। একদম ঠাণ্ডা লগাৰ দৰে কোচ খাই আছে। সি ক'লে কি কৰিম এতিয়া? পিছত মই ক'লোঁ একো কৰিব নালাগে তই, তোক মই বুজাই আছোঁ বিজ্ঞানত বুজি নোপোৱা কথাটো। মই নিজে নিজে উন্মুক্ত হৈ গ'লোঁ আৰু তাৰ খেলোৱা বস্তুটো মই হাতেৰে লাৰিব লোৱাত সি ক'লে এইবোৰ কি কৰিছা? তাৰপিছত মই এটা হাঁহি মাৰি তাক ক'লোঁ, তই বিজ্ঞানত বুজি নোপোৱা কথাটো বুজাই দি আছোঁ। সিও গম পাইছিল যে মই কিবা কৰিব ওলাইছোঁ। সি আচলতে জানি বুজিয়ে মোক কথাটো সুধিছিল। আৰু তাৰ মই যিটো খেলোৱা বস্তু, সেই বস্তুটো লোৱাৰ লগে লগে তাৰ খেলোৱা বস্তুটো থিয় হ'ব ধৰিল। মই তাৰ বিচনাত শুই গ'লোঁ। শুই গৈ তাক মাতিলোঁ। সি আহিলে। আহি মোক তাক ক'লোঁ, তোৰ খেলোৱা বস্তুটো মোৰ হেডত ভৰাই দি। তাৰ খেলোৱা বস্তুটো 5 ইঞ্চিমান হ'ব। যদিও সি সৰু, কিন্তু খেলোৱা বস্তুটো কম নহয়। মোৰ সন্মুখত সি অলপো লাজ কৰা নাছিল। সি মোৰ বাগানৰ ফুল দুটাৰ ফালে চাই হাঁহি মাৰি আছিল আৰু মোৰ হেডত তাৰ খেলোৱাটো লগাই দিলে। মোৰ হেডত লগাৰ লগে লগে কিবা লাগি গ'ল। তাক ক'লোঁ, কি কৰি আছা? জোৰত খেলা খেল না অলপ। সেইফালে মোৰ বাগানৰ ফুল দুটা সি টিপিব ধৰিলে। খেল খেলাৰ স্পীড বাঢ়ি গৈ থাকিল। মই গম পোৱা নাছিলোঁ যে সি ইমান খেলিব পাৰে। মোৰ এটা অনুমান, সি আগে পিছে হেণ্ডেলিং কৰাৰ অভ্যাসটো বেছি আছিল। এনেতে সি মোক ক'লে, ঐ
মোৰ কিবা ওলাব যেন লাগিছে। সি মোক মালটুপি যে ওলাব ক'বলৈ লাজ কৰিছে। ময়ো সেইফালে হেডৰ পৰা বহুকেইবাৰ পানী ওলাই দিছিলোঁ। মই একো নামাতিলোঁ, কাৰণ যদিও সি বুজি পাইছে মই তাক বুজাব লগাৰ বাবে মই একো নামাতি চুপচাপ থাকিলোঁ। সি তেনেকৈ কোৱাৰ পিছতে তাৰ মালটুপি মোৰ হেডত ভৰাই দিলে। তেনেকৈ মই ফাৰ্ষ্ট হেডত সোমোৱাৰ মজা লৈছিলোঁ ভাইৰ পৰা। পিছত তাক ক'লোঁ, এনেকৈ হয় জন্ম, তোৰ খেল আৰু মোৰ খেলৰ ভিতৰত মালটুপি ভৰাই দিয়াৰ পিছত এনেকৈ জন্ম হয়। সিও ক'লে, ময়ো জানো, কিন্তু তোকো মোৰ হেডত ভৰাবৰ বহুত ইচ্ছা আছিল। সেইকাৰণে মই নজনাৰ ভাও ধৰি সেইখিনি কথা কৈছিলোঁ। ধন্যবাদ বন্ধুসকল। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ভিডিঅ' লৈ আহিম।